চুলিখিনি দিনে বগা কৰি লৈছে, লোকে কলা কৰি লয় চুলি, বগা কৰি লৈছে। হাই গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি যিহেতু হৈছে 18 আগষ্ট বৃহস্পতিবাৰ, আৰু বেকত দেখিয়ে গম পাইছে মই এতিয়া আছোঁ ধণ্টি ঘৰত। আৰু যিহেতু মোৰ আগৰ ভিডিঅ' যদি আপোনালোকে চাইছে, আগৰ ভিডিঅ'ত মই অলৰেডি কৈছিলোঁ আমাৰ যিহেতু ধনিয়াৰ যি এই বাৰীখনত আমি যিহেতু কঠীয়া পাৰিছিলোঁ, আৰু কঠীয়া চঠীয়া শেষ হ'ল, এতিয়া পথাৰত গৈ ৰোৱা হৈ গ'ল, আৰু এখন যিহেতু খালী হৈ গ'ল এতিয়া, আৰু আমি তাৰ পাছত খেতি কৰিম বুলি কৈছিলোঁ। তো আমাৰ এতিয়া খেতি ষ্টাৰ্ট কৰা হৈ গ'ল। মানে খেতিৰ কাৰণে যি এই মাটিডোখৰ চহোৱা হৈ গ'ল, পাৱাৰ টিলাৰ চহালোঁ, আৰু এইফালে চহাই দিলোঁ এডোখৰ। আৰু আমি যিহেতু ইয়াতে কঠীয়া পাৰিছিলোঁ, আৰু এইডোখৰ হৈছে এৰিয়াটো, আমি ইয়াতে যিহেতু খেতি কৰিম। সেইদিনাখন হাল বালোঁ, পৰহি পাৱাৰ টিলাৰে হাল বাই দিলোঁ একচা, আৰু একচা বাম, তাৰপাছত আমি যি গুটি সিঁচিব পাৰিম আৰু পুলি চুলি ৰুব পাৰিম। তো গাইজ এইখনে বাৰীখন, আৰু আমি ধুনীয়াকৈ চহাই হৈ গ'ল। আৰু এইফালে এডোখৰ আছে, এইডোখৰ মানে জংঘল থাকি গ'ল। এইখিনি পিছত ছেকেণ্ড চাহ যেতিয়া দিম, লাষ্ট চাহ যেতিয়া আমি মানে চহাম মাটিটো, তেতিয়া আমি এইখিনি হাবিখিনি কাটি এডোখৰ মিলাই দিম, একে কৰি দিম, সমান কৰি দিম। খালি মাজতে গছজোপা থাকিব, একো নাই, বাকী এইডোখৰ মিলাই দিম, আৰু এইডোখৰ মিলাই দিম। আৰু বাকী জেৰুৱা আমাৰ টেনশ্যন নাই, জেৰুৱা আছেই। জেৰুৱাখন আমি যিহেতু এনেকৈ এইটো ছাইডত যিখিনি আমি চহোৱা আছে এনেকৈ কৰি এইফালেখিনি লগাই দিম, আৰু মস্ত খেতি হ'ব ইয়াত ধুনীয়াকৈ। যিহেতু ধুনীয়াকৈ ছাঁহো পৰি থাকে, সময়ত ৰ'দো পৰে, এতিয়া ছাঁ ধুনীয়াকৈ পৰি আছে। আৰু গাইজ এইফালে আমি যিহেতু ইয়াত গোবৰ পেলাইছোঁ অলপ অলপকৈ, আৰু এইখিনি গোবৰ আনি থৈ দিছিলোঁ, সেইদিনা আমাৰ ঘৰৰ পৰাই আনিছিলোঁ, আৰু এনেকৈ গোটাব লাগিব। ইয়াত এঠেলা গোবৰ আছে। তো গাইজ আমি যিহেতু ইয়াত যি মানে অৰ্গেনিক কৰিম বুলি ভাবিছোঁ, যিমান পাৰোঁ গৰু গোবৰ ব্যৱহাৰ কৰিম ইয়াত, বাকী বেলেগ যি ৰাসায়নিক দ্ৰব্য সেইবোৰ সাৰ সেইবিলাক ব্যৱহাৰ নকৰোঁ বুলি ভাবিছোঁ। আৰু যিমান কম প্ৰডাকশ্যন হ'লেও প্ৰব্লেম নাই, কিন্তু যিবিলাক শাক পাচলি সেইবিলাক সতেজ পাম, খাবলৈ ভাল পাম। আৰু গাইজ আমাৰ যিটো প্লাছ পইণ্ট মানে এইটো খেতি কৰোঁতে মানে সুবিধা হ'ব এই পানীটোৰ কাৰণে। আমাৰ যিহেতু পুখুৰীটো ওচৰতে আছে, লাগি আছে, আৰু যেতিয়া আমাক পানী দৰকাৰ হয় ধুনীয়াকৈ আমি ইয়াত দিব পাৰিম। বাল্টি হ'লেও দিব পাৰিম, নহ'লে আমি পাইপ লগাই বা মেচিন লগাই ইয়াত ব্যৱহাৰ কৰিব পাৰিম, ধুনীয়াকৈ দিব পাৰিম ইয়াত। আৰু এইফালে যদুৱে বৰশীটো পাই আছে। মাছ পাইছানে? পাইছা ন? আৰু ধনিয়া আছে এইফালে ইয়াত কাম কৰি আছে। ধনিয়াৰ মানে কি হ'ল, ধনিয়া কথা এটা ছিক্ৰেট কথা, ইয়াৰ জীয়েক দুজনী আছে, মানে কোনো গম নাপায়, সেইটো মই আপোনালোকক দেখাই দিওঁ যদি চাব বিচাৰে। আৰু এইফালে চাওক, এই দুজনীয়ে জীয়েক তাৰ আকৌ মোক আহিছে মোৰ ওচৰলৈ। তো এইফালে এই দুজনী জীয়েক। তো গাহৰি বন্ধ হৈছিলে নে খুলিলে নেকি আজি বা? গাহৰি যিহেতু বন্ধ হৈ আছিলে পৰ্ক, এতিয়া খুলিছে বুলি কৈছে। তো ইয়াৰ জীয়েক বুলিয়ে ক'ব লাগিব, জীয়েক বুলি ভাবে বোলে, আৰু একমাত্ৰ সাৰথি সেই দুজনী। তো গাইজ আমি যিহেতু এই যি খেতি কৰিম, এই খেতি 2-3জনে লগ লাগি কৰিম। আৰু ইয়াত মানে কোনো মানে ধৰি লওক আমি বিকিম বুলি তেনেকুৱা কাৰণে কৰা নাই, যাতে মানে ঘৰতে যাতে খাবলৈ হয় তাৰ কাৰণে আমি কৰিছোঁ। আৰু ইয়াতে হৈ যাব, যথেষ্ট হৈ যাব এডোখৰ জেগাত, আৰু জেগাডোখৰ বৰ বেছি ডাঙৰ নহয়, আমাৰ 2-3 ঘৰ মানুহৰ কাৰণে ধুনীয়াকৈ খাবলৈ হৈ যাব। আৰু মানে ভাবিছোঁ এতিয়া কি হয় খেতি, নেক্সট 10 দিনৰ পাছত আমি গুটি চুটি সিঁচিম ধুনীয়াকৈ, আৰু তাৰ পাছৰ পৰা আপোনালোকক দেখাই থাকিম মানে মাজে মাজে কিমান ডাঙৰ হৈছে, কি হৈছে। আৰু খেতি আমি ভাবিছোঁ লাই, পালেং, কবি, ধনিয়া, বেঙেনা, ফ্ৰেঞ্চবিন, সেনেকুৱা ধৰণৰ সেইবিলাকে দিম বুলি ভাবিছোঁ। আৰু দেখা যাওক এতিয়া কি হয়, কেনেকুৱা কি হ'ব। আৰু আমি তেনেকৈ কৰা অভ্যাসো নাই বিশেষ, প্ৰথমবাৰ কৰিম আমি গোটেইকেইটাই। এনেই ঘৰতে অলপ চলপ কৰা হয়, কিন্তু তেনেকৈ ইমান অকণমান ডাঙৰ এৰিয়াত কৰা নাই। তো গাইজ আপোনালোকক দেখালোঁ আমাৰ যি খেতি কৰা ধনিয়া ঘৰ ফ্ৰণ্টৰ এডোখৰ। তো গাইজ মই এতিয়া ধনিয়া ঘৰৰ পৰা যিহেতু ওলাই আহিলোঁ, আৰু এতিয়া যাম টাউনলৈ। আমি 4জন যাম, ধুনু, মই আৰু 2খন বাইকত যাম, আৰু এখন ধনিয়া বাইক, এখন ধনিয়া বাইকখন নিম, আৰু মোৰ বাইকখন থৈ যাম ইয়াতে। তো গাইজ যিহেতু মই এতিয়া পাই গ'লো ধনিয়া ঘৰৰ পৰা নিজৰ ঘৰ, আৰু গা পা ধুলোঁ আৰু ড্ৰেছ পিন্ধিলোঁ। এতিয়া বাকীকেইজনলৈ ৰৈ আছোঁ, আৰু তাৰপাছত আমি চিধা অলপ পাছত আহি পাবহি, এতিয়া 5 মিনিটৰ পাছতে, তাৰপৰা চিধা আমি টাউন যাম। আজি মোৰ বাইকখন নিনো, ধনিয়া বাইক যিখন, সেইখন লৈ যাম। তো গাইজ আমি যিহেতু এতিয়া টাউন আহি আছোঁ, আৰু আমি মানে শিৱসাগৰ টাউন নহয়, মৰাণ টাউন গৈ আছোঁ। আৰু এইফালে ধুনু আছে, আৰু পাছত এইফালে বাইকে আহিছে। আমি 2খন বাইক লৈ আহিছোঁ। আমি মানে যিহেতু মামা, ওচৰৰে মামা এজনে আজি বাইকখন ল'ব, যি ৰয়েল এনফিল্ড বাইক, মৰাণতে ল'মগৈ, এতিয়া তালৈ গৈ আছোঁ। আৰু আপোনালোকক দেখালোঁ যি খেতি কৰা আজি ধনিয়া ঘৰত, আজি আমি যি খেতি কৰিম তাৰো অলপ দেখাই দিলোঁ। তো এতিয়া চিধা গৈ আছোঁ মৰাণলৈ, আৰু ডাইৰেক্ট মৰাণতে লগ পামগৈ আপোনালোকক। তো গাইজ এই ল'ৰাজনলৈ চাওক, চুলিখিনি দিনে বগা কৰি লৈছে, লোকে কলা কৰি লয় চুলি, বগা কৰি লৈছে। আচলতে মানুহৰ চখটো বহুত বেলেগ বেলেগ, মানে ল'ৰাটো গ'ল কেতিয়া ক'লে, কলেজীয়া ল'ৰা হয়, কলেজ ড্ৰেছ পিন্ধি আছে, কলেজৰ পৰা আহি আছে। হা
তাকে চুলি অকণমান পকিলেও এডাল দুডাল আমি কলা কৰিবলৈ বিচাৰোঁ ফেশ্বন আৰু মানে চবৰে এটা বেলেগ বেলেগ যাৰ মন যায় আৰু ক'বলগীয়া একো নাই নিজৰ নিজৰ পাৰ্চনেল কথা তো গাইজ আমি এতিয়া আকৌ ঘূৰি আহিবলগীয়া হ'ল ঘূৰি আহিবলগীয়া কাৰণটো হ'ল মানে কি হ'ল মামাই যিখন মানে বাইক ল'ব আৰু মানে বাইকখনতে মানে EMIত মানে ফাইনেন্সত নলয় কেছ ল'ব আৰু কেছৰ কাৰণে চেক লৈ আহিছিলে আৰু মৰাণত চেক নহ'ব বুলি কৈছে তাত মানে সিহঁতৰ বেংকত হ'ব কিন্তু টাইম লাগিব বুলি কৈছে 4-5 দিন সেইটো কাৰণে এনেকৈ নহ'ব ইয়াৰ পৰাই লৈ যাব লাগিব বুলি কৈছে বেংকত আমাৰ নিজৰ ব্ৰাঞ্চ ইয়াত মানে মামাৰ যিটো ব্ৰাঞ্চ আছে ইয়াতে বেংকত তো তাৰপৰা আমি যিহেতু ভাবিলোঁ এতিয়া কেছ লৈ যোৱা লাভ আমি সেইকাৰণে কেছ ল'বলৈ মানে আহিছোঁ এতিয়া বেংকতে কেছ উলিয়াই লৈ তেতিয়া তাত গৈ হেৰি কৰি পোৱা হ'ব ইয়াত তেওঁলোকৰ মানে আকৌ এখন প্ৰচেছটো বহুত দীঘলীয়া হৈ যাব আৰু এনেকৈ দিগদাৰ হ'ব বুলি কৈছে সেইকাৰণে আমাক এনেকৈ ক'লে আকৌ ঘূৰি আহিলোঁ এতিয়া বেংকত সোমাই আমি চেক জমা কৰি মানে চেক লৈ পইচাটো কেছ উলিয়াই ল'ম তাৰপিছত আমি চিধা তালৈ যাম আকৌ ঘূৰি A few hours later. তো গাইজ আমি এতিয়া পালোঁহি মৰাণ ডিলাৰ আৰু এইটো হৈছে ৰয়েল এনফিল্ড ডিলাৰ মই আগতেও আহিছোঁ বাৰু এই আমাৰ যি লগৰ অৰবিন্দ তাৰ বাইকখন যিহেতু নিবলৈ আহিছিলোঁ ইয়াৰ পৰাই নিছিলোঁহি আৰু আজিও ইয়াৰ পৰাই নিবলৈ আহিছোঁ আৰু নতুনকৈ বাইক এখন মই দেখাইছোঁ এইখন যিহেতু আজি এতিয়া নতুনকৈ আকৌ যিহেতু এখন আহিলে ৰয়েল এনফিল্ড হাণ্টাৰ 350 ভাল লাগিছে কালাৰটো ব্লু হোৱাইট তো গাইজ হাণ্টাৰ 350 আৰু এটা কালাৰ এইটো কালাৰ ৰেবেল ব্লেক বুলি কয় আৰু মই আগতে যিটো দেখাইছিলোঁ আপোনালোকক সেইটো ৰেবেল ব্লু বহুতকেইটা কালাৰ আছে হাণ্টাৰৰ আৰু বাইকখন বেয়া দেখা নাই খালি অলপ সৰু টাইপৰ সৰুমূৰীয়া চিটটো বৰ বেছি লং নহয় আৰু এইখন হৈছে ৰেবেল ব্লু তো গাইজ এতিয়া সময় হৈছে 3:40 আৰু বেছি দেৰি সময় নহয় কাৰণ মানে কি হ'ল আমি যিহেতু মানে মামাই যিহেতু কেছত ল'ব বাইকখন তো সেইবাবে বেছি কাম নাই আৰু বাইকখনো আমি অলৰেডি আহোঁতে ধুবলৈ কৈ দিলোঁ মই আপোনালোকক এতিয়া বাইকখনো দেখাই দিমগৈ অলপ ধুবলৈ বুলি কৈ থৈছিলোঁ আমি ফোন কৰি চব এতিয়া ডাইৰেক্ট নিব পৰা হ'ব তো গাইজ বাইকখন এইখনেই হৈছে হিমালয়ানৰ এইটো লেক ব্লু কালাৰ ধুই মেলি চব ঠিক কৰি থৈ দিছে এতিয়া আমি জাষ্ট ডেলিভাৰ হ'ব আমি তাৰপিছত নিব পাৰিম তো গাইজ আমাৰ বাইক বাহিৰলৈ উলিয়াই দিলে আৰু এতিয়া অলপ পাছতে ডেলিভাৰ হ'ব তো গাইজ ফাইনেলি আমাৰ হৈ গ'ল ৰেডি চব হেৰি কৰি এতিয়া এইফালে ফটোশ্বুট অলপ হ'ব মামাই লৈছে যিহেতু ফটোশ্বুট কৰিব ডেলিভাৰ হ'ব তাৰপিছত আমি চিধা যদি ঘৰলৈ যাব পাৰিম যিহেতু ফটোশ্বুটো হৈ গ'ল ফটোশ্বুট মৰা যিহেতু মামাই ল'লে এতিয়া চলাই যোৱাটো আমিয়ে চলাই যাব লাগিব তেওঁ এতিয়া নচলায় কাৰণ ইয়াৰ পৰা অকণমান দূৰ হয় আৰু তেওঁ এনেকুৱা ওখ গাড়ী চলাই পোৱা নাই আমাৰ চব কমপ্লিট হৈ গ'ল এতিয়া যাব পাৰিম তো গাইজ বাইক লৈ এতিয়া হৈ গ'ল আৰু মোকে চলাবলৈ দিছে যিহেতু নতুন বাইক আৰু মই চলাম প্ৰথম ষ্টাৰ্টিং যিহেতু মই চলাম বাইক বহনি বুলি কয় বহনিটো তো গাইজ এতিয়া আমি পালোঁহি বৰলুইত ধাবা তো গাইজ ইয়াতে খাই মেলি লওঁ কাৰণ ভোকো লাগিছে সময় হ'ল এতিয়া তো গাইজ এতিয়া সময় হ'ল 6:15 আমাৰ যিহেতু খোৱা মেলা হৈ গ'ল আৰু আমি যিহেতু এখন বৰলুইত ধাবা যিহেতু এইখনতে খালোঁ আৰু সেইফালে যদি চাই আপোনালোকে হাইৱে যিটো 4 লেন যিটো বনি আছে কাষতে আছে বৰলুইত ধাবা আৰু এইফালে ধনু বাকী আছে আমাৰ বাইককেইখন ইয়াতে আছে বৰষুণ দিলে যিহেতু দেখিছে ন বৰষুণ দিলে আৰু তিতিলে তো গাইজ আজি ব্লগটো ইমানতে শেষ কৰিলেও ব্লগটো চাই কেনে পালে জনাব ব্লগটো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপায় আপোনালোক পাম বাই টেক কেয়াৰ মাৰি দে আকৌ ফটো কপি সেয়া থাকি যাব নহ'লে